দেউতাকৰ কসম ভগৱানৰ কসম মই তোমাক এৰি নাযাওঁ এনেকুৱা কোনো কথা নাথাকে। বন্ধুসকল আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজিৰ মোৰ টপিকটো হৈছে যে সঁচা ভালপোৱাৰ লক্ষণবিলাক কি কি। বন্ধুসকল সকলোবিলাক বেমাৰৰ যেনেকৈ লক্ষণ থাকে ঠিক তেনেদৰে সঁচা ভালপোৱাৰো কিন্তু এটাকৈ লক্ষণ থাকে। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো হয়তো অলপ লং হ'ব পাৰে, গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে যাব। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু বন্ধুসকল আজিকালি প্ৰায় 100ৰ ভিতৰত 80-90% ল'ৰা ছোৱালীয়ে প্ৰেম কৰে। গতিকে মোৰ এই ভিডিঅ'টোৰ আৰম্ভণিতে সেই ল'ৰা ছোৱালীবিলাকক মই এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে এটা কথা সদায় মনত ৰাখিবা, প্ৰেম কেতিয়াও লাইফ অৰ্থাৎ জীৱন হ'ব নোৱাৰে। প্ৰেম হৈছে লাইফৰ এটা মাত্ৰ অংশহে। গতিকে তোমালোকে প্ৰেমটোক কেতিয়াও চিৰিয়াছলি নল'বা, মাত্ৰ কৰিব লাগে কৰি যাবা। সঁচা প্ৰেম প্ৰথম কথা হৈছে বন্ধু বান্ধৱীসকল, সঁচা প্ৰেম কেতিয়াও সহজতে নহয়। সঁচা প্ৰেম হ'ব গ'লে বহুত দিন সময় লাগে। কিয়নো বন্ধু বান্ধৱীসকল এটা কথা তোমালোকে সদায় মনত ৰাখিবা, মজবুত ঘৰ এটা হ'ব গ'লে বহুত দিন সময় লাগিব, তেতিয়াহে ঘৰটো মজবুত হ'ব আৰু ঘৰটো কেতিয়াও সহজতে ভাঙি নপৰে। ঠিক তেনেদৰে সঁচা প্ৰেম হ'ব গ'লেও বহুত দিন সময় লাগিব। আৰু বন্ধু বান্ধৱীসকল তোমালোকে এটা বস্তু ভালকৈ লক্ষ্য কৰিবা যে সঁচা প্ৰেম সদায় গলাৰ ভয়ছত হয়। মানে তোমালোকে দেখিবা যিয়ে সঁচা প্ৰেম কৰে সেই ল'ৰা ছোৱালীবিলাকে ফোনত কথা পাতোঁতেই কেতিয়া তাৰ সময় পাৰ হৈ যাব সি নিজেই ক'ব নোৱাৰিব। দ্বিতীয়তে বন্ধু বান্ধৱীসকল সঁচা প্ৰেমত ৰেচপেক্ট অৰ্থাৎ সন্মান নামৰ বস্তুটো বেছি থাকিব। মানে সঁচা প্ৰেমত তোমাৰ প্ৰেমিকাই বা প্ৰেমিকে তোমাৰ সকলো কথা ৰাখিব চেষ্টা কৰিব, যিমানেই তেওঁ ব্যস্ত নাথাকক কিয় তোমাৰ সকলোবিলাক কথা ৰাখিব সি চেষ্টা কৰিব। আৰু লগতে বন্ধু বান্ধৱীসকল সঁচা প্ৰেমত কেতিয়াও কসম নামৰ বস্তুটো নাথাকে, যে মাৰ কসম দেউতাকৰ কসম ভগৱানৰ কসম মই তোমাক এৰি নাযাওঁ এনেকুৱা কোনো কথা নাথাকে। তৃতীয়তে বন্ধু বান্ধৱীসকল সঁচা প্ৰেম কেতিয়াও তোমাৰ উলংগ ফটো অৰ্থাৎ তোমাৰ কেতিয়াও উলংগ শৰীৰ নিবিচাৰে। ধন্যবাদ।